নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চী এণ্ড মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হনুমান জয়ন্তী উপলক্ষে আমি তিনিও হনুমান মন্দিৰলৈ বুলি ওলালোঁ। এই হনুমান মন্দিৰটো আমাৰ ওচৰতে বৰিহাট বুলি জেগাটুকুৰত অৱস্থিত। আপোনালোকক এই পূজাৰ সৰু সৰু কিছুমান অংশ ইয়াতে দেখাবলৈ চেষ্টা কৰিম। মই চাকি জ্বলাই উঠাৰ পিছত আমাৰ কলিজায়ো দেউতাকৰ লগত এনেদৰে ধূপ জ্বলাইছে। এয়া মন্দিৰটোৰ ভিতৰৰ ভাগ, য'ত পূজাৰীয়ে পূজা কৰি আছে। ধূপ চাকি জ্বলাই উঠাৰ পিছত আমি পিছফাললৈ গ'লোঁ। এয়া এওঁ আৰু এওঁৰ ভায়েকে মিলি এই ঠাইডোখৰত মাটি ফিল-আপ কৰিছিলে, তাকে মানে তেওঁ দেখালে, সেয়েহে চালোঁ। বেলেগ ক'তো ফুৰিবলৈ যোৱা নাই। তাৰপিছত ভোগ ভাত খাই আমি এনেদৰে ঘৰলৈ উভতি আহিলোঁ। আপোনালোকক এটা বস্তু দেখাওঁ। এই যে কাপোৰযোৰ দেখিছে, এইযোৰ মোৰ মায়ে বোৱা। মায়ে বৰ মৰমেৰে মোলৈ বুলি বৈছিলে। কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু? ভাবিলোঁ আপোনালোককো দেখুৱাওঁ।